প্ৰিয় দৰ্শকসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ ৰঙাজানত অৱস্থিত ঐতিহাসিক দেওঘৰ সন্দৰ্ভত বহু নজনা তথ্য। ভকত বৈষ্ণৱৰ বাবে প্ৰতিটো বৃহস্পতিবাৰে মুকলি কৰি দিয়া এই থানভাগৰ মজিয়াত স্থাপিত হৈ আছে ভগৱান শ্ৰীকৃষ্ণৰ দশাৱতাৰ এক ৰূপ কুৰ্ম অৰ্থাৎ কাছৰ এক সুন্দৰ আকৃতি। এই বিষয়ে অঞ্চলটোৰ এজন জ্যেষ্ঠ ব্যক্তিৰ মুখেৰে শুনো আহক। তেখেতে সকলো কথা বিৱৰি জনাই দিব। হাবিহে পৰি আছিলে জংঘল হৈ কিন্তু 1899 চনত এইটো প্ৰতিষ্ঠা হৈছিল। 1899 চনত প্ৰতিষ্ঠা হৈছিল। এতিয়া স্বৰ্গদেউ গৌৰীনাথ সিংহৰ যেতিয়া বিভাগৰ ৰংপুৰৰ পৰা এই যোৰহাটে ৰাজধানী তুলি আনিছিলে, তেতিয়া এই সময়ত ৰজা এইফালে ফুৰিবলৈ আহিছিলে। এতিয়া তেওঁ জ্বৰ হ'ল। জ্বৰ হোৱাতে তেওঁ তেতিয়া এই মঙৰ চৰাই আছে, গতিকে এইটো দেৱ পূজা কৰিব লাগিব, পৰিবিধান কৰিব লাগিব। তেতিয়া ক'লে এতিয়া কি হ'ল, ইয়াত পৰিবিধান কৰা মানুহ মাতি আনিব লাগিব। দেৱ পূজা কৰা মানুহ মাতি আনি ইয়াত পৰিবিধান কৰিলে তেওঁ ভাল হ'ল। এই তেতিয়াৰ পৰা এই ভাগ তাৰ দেৱ কিন্তু এতিয়া ইয়াত নাম হ'ল। নাম হোৱাৰ কাৰণে ইয়াত দেৱ নাম হ'ল। এই কুৰ্ম ভাগ আগতে কেঁচা আছিলে, এতিয়া হেৰি কৰিলে। এই কুৰ্ম ভাগৰ কথা কৈছোঁ। কুৰ্ম ভাগ আগতে যেনেকৈ হৈছিলে, তেতিয়া সেইভাগ অলপমান হেৰিকৈ আছিলে। তেতিয়া সৰু আছিলে আগতে, এতিয়া ডাঙৰ দেখিছোঁ। এতিয়া মানে ডাঙৰ এতিয়া আমি আৰু ইয়াক কিবা কিবি ৰূপ দি বেলেগ ব্যৱস্থা হেৰি কৰিছোঁ। গতিকে এতিয়া বহুত মানুহ ইয়ালৈ বহুত দূৰৰ পৰা মানুহ আহে ন পাইছে। ইয়াতে আগবঢ়াই কিবা এটা বেমাৰ ভাল হৈছে, চাকৰি পাইছে। গতিকে সেইকাৰণে ইয়াত মানুহৰ সমাগমটো বা সমাজে বেছি। অকল বৃহস্পতিবাৰে খোলা হয়। দুদিন খোলা আছে। ভাদ মাহত ইমান বৃহস্পতিবাৰে খোলা থাকে। ভাদ মাহত দুদিন দিয়া হৈছে। এক হ'ল বৃহস্পতিবাৰ, এক হ'ল দেওবাৰ। ঠিক আছে, হ'ব। আৰু এইফালে হৈছে ভকত বৈষ্ণৱসকলে যিবোৰ শৰাই আগবঢ়ায়, সেই শৰাইসমূহৰ বস্তু ইয়াতে লোৱা হয়। আৰু নামঘৰৰ সদস্যসকলে মানে নামঘৰীয়াসকলে যিসকল এই নামঘৰত থাকে, তেওঁলোকে এই সকলোবোৰ